নমস্কাৰ, তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভাল। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মৃদু যেতিয়া আৰু ইতিমধ্যে সময় 3টা বাজিছে আৰু আমি যাম এডোখৰ জেগালৈ, ধুনীয়া নতুন জেগালৈ। আৰু আচলতে প্লেনিংটো আছিলে আমাৰ 11টা 12টা 1টা মানত প্লেনিং আছিলে, কিন্তু প্লেনিং তেনেকুৱা সময়ত আমি প্লেনিংটো কৰিব নোৱাৰিলোঁ, যাব নোৱাৰিলোঁ। কিন্তু সেইকাৰণে এতিয়া যাবলৈ ওলাইছোঁ আৰু বেছি সময় নাই ইয়াৰ পৰা, ধৰক 2 ঘণ্টা ওচৰা-ওচৰি ৰাস্তা হ'ব। আৰু মোৰ লগত এটা প্ৰাণী যাব, যিটো আপোনালোকে জানেই, মই যাৰ লগত মই যাওঁ, আৰু সি যাব লগত মই যাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, অকণ স্কিপ নকৰক। আহি এডোখৰ মজা লোকেশ্যন পাইছোঁ ইয়াৰ পৰা, আৰু যোনডোখৰ জেগা আমি যাম, আৰু 45 মিনিটৰ ৰাস্তা। আৰু মোৰ পিছফালে আপোনালোকে এবাৰ ভিউটো চাই লওক। অ'কে গাইছ, আমি ফাইনেলি আজি আমাৰ লোকেশ্যনটো আহি পাই গ'লোহি। আৰু লোকেশ্যনটো আছে নাজিৰা মেজেঙা পাৰ হৈ অকণমান সোমাই পেলাই আহি নামদাঙীয়া গাঁও বুলি কয়। তো নামদাঙীয়া গাঁও ফিল্ড এখন আছে, তো কাষেদি নামদাঙীয়া নামঘৰ কাষেদি আহি সোমাই আপোনালোকে পাব। এতিয়াও আৰু অকণমান খোজকাঢ়িব লাগিব। তো এতিয়া পটাপট আপোনালোকক জেগাত লগ পাম। তো এইটো চাওক আপোনালোকে, একদম গছৰ মাজে মাজে আহি আমি এইটো পাইছোঁহি। আপোনালোকে চাই লওক আমাৰ পিছফালে, এইটো চাংঘৰ। তো ইয়াত আপোনালোকে থাকিব পাৰিব, আহিলে ইয়াত মানে ধুনীয়াকৈ খানা চানা বনাই খোৱা ইয়াত সুবিধা আছে। আপোনালোকে জিৰাব পাৰিব ধুনীয়াকৈ। আৰু এবাৰ আপোনালোকে অকণমান ভিউটো চাওক। আৰু পানী আৰু মানে পুখুৰী কাষে কাষে এনেকৈ আপোনালোকে গোটেই এক পাক ঘূৰি মাৰিব পাৰিব। তো এটা পাক মাৰি আপোনালোকক দেখুৱাম। আৰু মানে তেনেকুৱা একো লেতেৰা পেকেট বা আদি কৰি একো বস্তু ইয়াত পেলাই থোৱা নাই। বৰ ধুনীয়া এটা পৰিৱেশ হৈ আছে। তো ৰিলেক্স কৰিবৰ কাৰণে বহুত এটা ধুনীয়া ঠাই। আৰু এতিয়া পটাপট আপোনালোকক এটা পাক মাৰি পেলাই দেখুৱাই চাওক। আৰু বহুতখিনি ভিতৰত সোমাই আছে। আৰু এইফালে হৈছে চাহ গছ আৰু এইবোৰ বাঁহ গছ। এতিয়া বাঁহ গছৰ তলে 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 গৈ আছোঁ, আৰু অকণমান দূৰ যাব লাগিব। আচলতে এইটো ইমান ভিতৰত সোমাই আছে, সেইকাৰণে কোনো নাজানে মানে কি হয়, ভূত আছে। খুব কম ইয়াৰ ফটো দেখিছিলোঁ, সেইকাৰণে ভাবিলোঁ আহি যাওঁ। যিহেতু আজি দেওবাৰো হ'ল, আৰু সপ্তাহটো কোনোবা এদিন আপোনালোকে হয়তো গম পায়, আমি দুটা গোহাঁই আৰু মই ক'ৰবাত যোৱাৰ প্লেনিং কৰোঁ। আৰু সেইটো কাৰণে আজি আচলতে প্লেনিংটো আছিলে বেলেগ এডোখৰ ঠাইলৈ যোৱাৰ, কিন্তু দেৰি হৈ গ'ল কাৰণে আমি ইয়ালৈকে আহিলোঁ। ওচৰতো হয় আৰু ধুনীয়া ঠাই। ৰিলেক্স হ'বলৈ মানে আপোনালোকৰ লাইফত যদি কিবা টেনশ্যন আছে, চব টেনশ্যন পাহৰি পেলাই অকণমান সময়ৰ কাৰণে আপোনালোকে এইডোখৰ ঠাইলৈ আহক, চাওকহি, ফুৰকহি। এতিয়া পটাপট যাওঁ, তো আপোনালোকক ভালকৈ লোকেশ্যনটো দেখুৱাম। এইটো চাওক আপোনালোকে, ৰাস্তা কি ধুনীয়া, কি ধুনীয়া, কি ধুনীয়া। দেওবাৰ দিনটোত চব কাম চাম সামৰি পেলাই আজি অকণমান নিজকে ঠাণ্ডা কৰিবৰ কাৰণে আহিছোঁ। আৰু মই ভবা নাছিলোঁ যে ইমান এটা ধুনীয়া ঠাই, ইমান ঠাইৰ ভিতৰত এনেকুৱা এটা ধুনীয়া এটা পৰিৱেশ পোৱা যাব। আপোনালোকে চাই লওক, পিছফালে এটা চাংঘৰ আছে। What a blue scenery, bro! চাংঘৰ, আৰু চাংঘৰটো উঠি আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। এইটো যে চাংঘৰ, ইয়াত আপোনালোকে ধুনীয়াকৈ বহিব পাৰিব, মেলিব, ধুনীয়াকৈ বহি চাব পাৰিব। আৰু এয়া পানী পুৰা নীলা নীলা হৈ আছে, আপোনালোকে চাওক পানীখিনি। আমি ইতিমধ্যে মানে কাপোৰ কানি খুলি, গেঞ্জি চেঞ্জি পিন্ধি, হাফ পেণ্ট চব পিন্ধি পেলাই ৰেডি হৈ লৈছিলোঁ গা ধুম বুলি। কিন্তু আচলতে প্ৰব্লেম হৈ গ'ল কি, বহুত দ হৈ আছে আৰু মানে ৰিক্স লোৱা নাই, কাৰণ মই ইমান ভালকৈ সাঁতুৰিব নাজানো। সেইকাৰণে বেছি দহলৈ সোমাই গ'লে অকণমান এনেই ভৰিকেইটা তিয়ালো, আৰু একো লাভ নহ'ল, বোকা চোকা লাগি আহিলে। আৰু সেইটো কাৰণে
ইয়াত নাসাঁতোৰো আপোনালোকে যদি আহে যদি সাঁতুৰিব জানে সাঁতুৰিব আৰু ৰিস্ক নল'ব কাৰণ বহুত দ হৈ আছে পিছল হৈ আছে সেইকাৰণে ৰিস্ক লোৱা নাই যিহেতু মই আপোনালোকে দেখিছিলে এটা ভিডিঅ'ত যে মই দুখ চুখ পাই থৈছিলোঁ ভৰিত আৰু সেইটো কাৰণে এতিয়া পটাপট যাম আৰু এইফালে এইটো আছে তো মানে কি হয় আৰু ক'বলৈ নিদিও আৰু ই মানে এটা ভিডিঅ'ত মোক উলিয়াব নিবিচাৰে তো সেইটোৱে আছিলে আৰু আপোনালোক আহিব ধুনীয়াকৈ ইয়াত মানে দেওবাৰ দিন বন্ধ দিন এটাত লৈ ধুনীয়াকৈ ফুৰিবলৈ মেলিবলৈ আহিব আৰু ইয়াতে ধুনীয়াকৈ আহিব খালি সাঁতুৰিবলৈ যদি সাঁতুৰিব জানে সাঁতুৰিব যদি সাঁতুৰিব নাজানে ৰিস্ক নল'ব বছ ইমানটোৱে আছিলে এতিয়া পটাপট যাওঁ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ নে কি নে নকৰোঁ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা আইকনটো প্ৰেছ কৰি ইয়াৰ ভাগৰ নটিফিকেশ্যনটো জল্দি পাবৰ কাৰণে প্ৰেছ কৰি দিয়ক জোতা মাৰে যিমান মাৰক বাই বাই